हेलो एवरीवन अन्य এটা ভিডিওলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এতিয়া লাই শাকৰ সিজন আৰু লাই শাক আৰু গাহৰি মাংস সকলোৰে খুবেই প্ৰিয় মোৰ কাৰণেতো ক'বই নালাগে মই লাই শাক আৰু গাহৰি খাই খুব ভাল পাওঁ সো আজি বজাৰৰ পৰা লৈ আহিলো আৰু এতিয়া মই লাই শাক আৰু গাহৰি মাংসৰ বইল ৰেচিপি বনাম ইয়াত মই অলপো তেল ইউজ নকৰো চাই থাককচোন মই কেনেদৰে বনাও আৰু এই ভিডিওটো চাই যদি আপোনালোকে ভাল পায় দেন প্লিজ লাইক এণ্ড কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ